বস খেয়ে পেনে চা মাল মাগু আমি যেন চিৰিয়াখানাৰ জন্তু ঐ একো নকবি বল এইকেইটা বৰ গুণ্ডা ভালকেও উজুতি খাই পৰিলে মনতে বৰ কষ্ট পাম ঐ পূজা ক'ত যোৱা কম্পিউটাৰ ক্লাছত নেকি পিছে তোমালোকৰ কলেজ আছে নেকি আমাৰতো ক্লাছ হৈয়ে আছে পিছে তোমালোকৰ ক্লাছ হোৱা নাই নেকি নাই আমাৰ এবাৰ পৰীক্ষা হৈ গৈছেহে এইকেইদিন বন্ধ আছে ভালেই এয়া মোৰ বন্ধু হাই হেল্ল' আই আই এম ৰাহুল নৱ মোৰ বন্ধু খুব ভাল বন্ধু আমি সকলো কথা ইজনে সিজনক শ্বেয়াৰ কৰোঁ কেতিয়াবা কাজিয়াও লাগো নৱ এতিয়া মই গৈ থাকোঁ নেকি ক্লাছ দেৰি হ'ব আহোঁ আকৌ লগ পাম ঐ কি ভাবি আছ বল 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 ৰাহুল এইফালে আছোন না বে জলদি আমাৰ বছে কি কৈছে শুনা নাই নেকি কালি তই কাৰ লগত কথা পাতি আছিলি তই জান নেকি পূজা নেকি পূজাৰ লগত কথা পাতি আছিলে পূজাৰ লগত তোক নেক্সট টাইম যেতিয়া মই দেখা নাপাওঁ বছ আপুনি যি কয় তাকে কৰিম মই বাছ শুনিলি তো নেক্সট টাইম তোৰ লগত যেন পূজাক মই নেদেখ বাছ আজিলৈতো এৰি দিলোঁ যা বছে কি কৈছ শুনিছ নহয় যা ভালকে থাকিবি ভালকে চলিবি নিজৰ কাৰণেই ভাল এতিয়া যা মোর জান জনিও নো কবি দে মেরি জামে গই মরম নদী তই মোর জান জনিও খাতুরি না দূরি আসু তোরে খতে ও তই জান মই না হেল্ল' নৱ শুনিছ নাই ইমান ফোন কৰি আছিলোঁ ক'ত আছিলি ঐ কি হ'ল কালি যে তোৰ বান্ধৱীজনী লগ পাইছিলোঁ নামটো কি নম্বৰটো দিবি নেকি ঐ তোক আকৌ কাৰ নম্বৰ লাগে আৰু কোন ছোৱালীৰ কথা কৈছ য়েছ পূজা তাৰ নম্বৰটো দেচোন প্লিজ দে না প্লিজ কোন পূজা কি হ'ল এতিয়া কাৰোবাৰ প্ৰেমত পৰিছ নেকি প্ৰেম চেম পিছৰ কথা আগতে নম্বৰটো দেচোন প্লিজ দে না ঐ তোক আকৌ কাৰ নম্বৰ লাগে আৰু কোন ছোৱালীৰ কথা কৈছ কিয়নো দে না প্লিজ নাম্বাৰটো তোক দিলোঁ চা হোৱাটছএপত হেল্ল' ভাত খালা ভালনে হেল্ল' কোন
মই ৰাহুল চিনি পাইছা? অ' হয় নেকি? এনেই আছোঁ মই। তুমি কি কৰিছা? মোৰ নাম্বাৰটো কেনেকৈ পালা? তোমাৰ নম্বৰটো তুমি অনলাইন এপ্লাই কৰিছিলা ন? এডমিশ্যন কৰিছিলা, তাত তোমাৰ নম্বৰটো পালোঁ। হ'ব দিয়া এতিয়া ৰাখোঁ। হেল্ল' শুনাচোন। চে মনৰ কথা পাতিবই নোৱাৰিলোঁ। চে প্ৰথম দিনা লগ পাওঁতে তোমাক ভাল লাগিছিলে। তেতিয়া ভাবিছিলোঁ ঘৰত গৈ পেলাই নম্বৰটো কেনেকৈ পাওঁ। অৱশেষত নম্বৰটো পালোঁ তোমাৰ। পিছে নাম্বাৰটো লৈ কি কৰিবা? আচলতে কি জানা, ফোনত কথাবোৰ খোলাকৈ পাতিব পৰা যায়। খোলাকৈ? কি খোলাকৈ? এইবোৰ বাদ দিয়া, কবি খাবা? নাই নাখাওঁ আজি, মোৰ দেৰি হৈছে। হেল্ল' ক, কি কথা ক? ক বুলি কৈছোঁ নহয়, ক, নহ'লে তই মোক জানই নহয়। হ'ব দে ৰাখ, ফোন ৰাখ। কোন হ'ব আৰু? আমাৰ নৱ, মোৰ বন্ধু যে নৱ, সি এটা মস্ত ফটুৱা। সি আকৌ মোক যি টি কৈ খং উঠাই থাকে, সেইটো কাৰণে তাক মোৰ ভাল লাগে। হ'ব দিয়া এতিয়া, বাদ দিয়া, গ'বলৈ যাওঁ। I don't know where we're gonna fly like you did sometimes. Seeing eyes of mine. Love. Shewali tumi mor harodi premor. Shewali tumi mor proti horotor. Shewali tumi mor hiare. আগতেওতো মই পূজাৰ লগত লগ কৰিবলৈ ৱাৰ্ণিং দিছিলোঁ, আকৌ কালি লগ কৰিছোঁ। কিয়? পূজাৰ পৰা আঁতৰি থাকিবি, নেক্সট দিন যাতে তোক দেখা নাপাওঁ। হেল্ল' পূজা, হেল্ল'। অঁ ৰাহুল, কোৱা। মই মানে তোমাক কি মানে কৈ আছা? নোকোৱা কিয়? পূজা, আই লাভ ইউ। অ' হয় নেকি? তোমালোক যে ল'ৰাবোৰ নহয়, কাৰোবাৰ লগত অকণমান ফ্ৰী হ'লেই চিধাই কৈ দিয়া আই লাভ ইউ। মই এইবোৰ বেয়া পাওঁ। ফোন ৰাখা। তুমি বিনা মই আধৰুৱা তুমি বিনা মই আধৰুৱা ছোৱালীজনী I love you, Pooja. How dare you? কেনেকৈ ভাবিব পাৰিলা যে মই তোমাক ভাল পাব পাৰিম? মোৰ বাবে কোনোবা ৰৈ আছে, সেয়া তুমি নহয়।
পূজা তই মোৰে ৰাহুলক কৈ জানে নিদিয় কিয় তই যে তাক ভাল পাৱ জনী বুলি। এনেকৈ আৰু কিমান দিন থাকিবি? মোৰ তাক এনেকৈয়ে ভাল লাগে। কবি দে মেৰি এনেকৈ থাকোঁতে জামেগো সি এদিন আন কাৰোবাক আপোন কৰি ল'ব, তেতিয়া তই গম নদী পাবি। তই মোৰ মোৰে তাৰ ওপৰত পুৰা জানে বিশ্বাস আছে। জনী সাতুৰি না এনেকৈ দৌৰি থাকোঁতে এদিন আছো বহুত দেৰি হৈ যাব, তোৰে তেতিয়া গম সতে পাবি। অ তই জান মই না মোৰ তাৰ ওপৰত পুৰা বিশ্বাস আছে, সি এইটো ভুল কেতিয়াও নকৰে। তাক মোৰ এনেকৈ ভাল লাগে, সি যে মোক কয় ইটো নকৰিবি সিটো নকৰিবি, উফ ৰাম কিমান যে বকনি। তইতো প্ৰেমৰ বেহেলা বন্ধ কৰ, এতিয়া ব'ল। শুকুৰা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি এয়া দেখিলি ফোন আহি গ'ল। শৰতৰ শেৱালি অঁ কোৱা। মোৰ শাৰদী তুমি ক'ত আছা? ঘৰত আছানে? নাই, কিয়? লগৰ ঘৰত আহিছোঁ। ঘৰত যোৱা এতিয়া 4টা বাজিলে, নহ'লে সন্ধিয়া হ'ব এতিয়া। ঘৰত যোৱা আকৌ। অঁ হ'ব দিয়া, এতিয়া মই ঘৰত গৈ আছোঁ। বাই। আজি লগ পাই ভাল লাগিল। মোৰো ভাল লাগিল। নকবি দে মেৰি জামেগো হ'ব দিয়া যাওঁ, মোৰ টাইম হ'ল, ঘৰ আহি পালোহিয়ে। তই মোৰে জানে কি হ'ল? মই যাম নহয়, তুমি যাই লোৱাচোন। এতিয়াও তোমাৰ ঘৰ বহুত দূৰ আছে, তুমি যোৱা। ঐ ৰহ, তোৰ লগত কথা আছে। ক'ত যাওঁ? ঐ তোৰ পূজাৰ লগত কি লিলি মায়ো? তোৰ কিয় লাগে? কি হ'ল? কি হ'ল? কি হ'ল?